আজি কিছুমান সহজ সৰল আৰু যিকোনো পৰীক্ষাৰ বাবে আহিবলগীয়া ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছো এইটো ভিডিঅ'ত। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু যদি কোনোবাই এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নৰ আনচাৰ কেইটা হ'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যৰ কেতিয়াও ইংৰাজৰ দাস নাছিল? এই অপশ্যন আছে অসম, বি কেৰালা, চি গোৱা আৰু ডি উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে চি গোৱা। গোৱা ৰাজ্যখন কেতিয়াও ইংৰাজৰ দাস হোৱা নাছিল। নেক্সট প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন এ আছে গোমতী নদী, বি আছে তাপতী নদী, চি আছে গংগা নদী আৰু ডি আছে নীল নদী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি নীল নদী। পৃথিৱীৰ আটাইতকৈ দীঘল নদী হৈছে নীল নদী। প্ৰশ্ন নম্বৰ 3, মানুহৰ চকুৰ ওজন কিমান? অপশ্যন এ দি আছে 2 গ্ৰাম, বি দি আছে 5 গ্ৰাম, চি দি আছে 8 গ্ৰাম আৰু ডি দি আছে 6 গ্ৰাম। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি 8 গ্ৰাম। মানুহৰ চকুৰ ওজন 8 গ্ৰাম। 4 নম্বৰ প্ৰশ্ন, কোনখন দেশত প্ৰথমে ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এ ভাৰত, বি আমেৰিকা, চি চীন আৰু ডি আছে জাপান। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি আমেৰিকা। আমেৰিকাত প্ৰথমে ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছিল। কাৰ চকু নাই? এ সাপ, বি ভালুক, চি কেঁচু আৰু ডি দি আছে জিৰাফ। শুদ্ধ আনচাৰটো হ'ব চি কেঁচু। কেঁচুৰ চকু নাই। নেক্সট প্ৰশ্ন, ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় জলজ প্ৰাণী? অপশ্যন এ হাঁহ মাছ, বি দি আছে ৰাণী মাছ, চি দি আছে গনাই মাছ আৰু ডি দি আছে গংগাৰ ডলফিন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে গংগাৰ ডলফিন। গংগাৰ ডলফিনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী। মানুহৰ তেজত কোনটো ধাতু পোৱা যায়? অপশ্যন এ দি আছে তাম, বি দি আছে জিংক, চি দি আছে লোহা আৰু ডি দি আছে সোণ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি লোহা। মানুহৰ তেজত লোহা পোৱা যায়। কোনখন দেশত সৰ্বাধিক মানুহে ফেচবুক ব্যৱহাৰ কৰে? অপশ্যন এ দি আছে ৰাছিয়া, বি ভাৰত, চি আমেৰিকা, ডি দি আছে চীন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি ভাৰতত সৰ্বাধিক মানুহে ফেচবুক ব্যৱহাৰ কৰে। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানত কিমানটা ভাষা আছে? অপশ্যন এ দি আছে 22টা, বি দি আছে 25টা, চি দি আছে 30টা আৰু ডি দি আছে 40টা। শুদ্ধ আনচাৰটো হৈছে এ 22টা। ভাৰতীয় সংবিধানত 22টা ভাষা আছে। নেক্সট প্ৰশ্ন, সংবিধান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ দি আছে 26 জানুৱাৰী, বি দি আছে 15 আগষ্ট, চি দি আছে 26 নৱেম্বৰ আৰু ডি দি আছে 10 এপ্ৰিল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি 26 নৱেম্বৰ। 26 নৱেম্বৰত ভাৰতীয় সংবিধান দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্ন, ভিভো কোনখন দেশৰ কোম্পানী? এ ভাৰত, বি পাকিস্তান, চি চীন আৰু ডি দি আছে শ্ৰীলংকা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি চীন। ভিভো চীন দেশৰ কোম্পানী। কোনটো জন্তুৱে গাখীৰ আৰু কণী দুয়োটাই দিয়ে? এ আছে জিৰাফ, বি দি আছে শহাপহু, চি দি আছে নিগনি আৰু ডি দি আছে প্লেটিপাছ। শুদ্ধ আনচাৰটো হৈছে ডি প্লেটিপাছ। প্লেটিপাছে কণী আৰু গাখীৰ দুয়োটাই দিয়ে। নেক্সট প্ৰশ্ন, কোন চনত ভাৰত ৰেলৱে পথ আৰম্ভ হৈছিল? এ দি আছে 1953 চন, বি দি আছে 1853, চি দি আছে 1896 চন আৰু ডি দি আছে 1852 চন। শুদ্ধ আনচাৰটো হৈছে বি 1853 চন। সৌৰজগতত কিমান গ্ৰহ আছে? অপশ্যন এ 12টা, বি দি আছে 10টা, চি দি আছে 9টা আৰু ডি দি আছে 8টা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব 8। সৌৰজগতত 8টা গ্ৰহ আছে। নেক্সট প্ৰশ্ন, গাখীৰত কোনটো ভিটামিন থাকে? অপশ্যন এ দি আছে ভিটামিন কে, বি দি আছে ভিটামিন এ, চি দি আছে ভিটামিন বি আৰু ডি দি আছে ভিটামিন চি। শুদ্ধ আনচাৰটো হ'ব ডি ভিটামিন চি থাকে। গাখীৰত ভিটামিন চি থাকে। নেক্সট প্ৰশ্ন, ভাৰতীয় আৰক্ষীৰ আটাইতকৈ ডাঙৰ পদটো কি? কৈছো, ভাৰতীয় আৰক্ষীৰ আটাইতকৈ ডাঙৰ পদটো কি? অপশ্যন এ দি আছে ডি আই জি, বি দি আছে এছ পি, চি দি আছে আই জি আৰু ডি দি আছে ডি জি পি। এই আনচাৰটো আপোনালোকৰ বাবে এৰি দিছো। আপোনালোকে ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্টত আপোনালোকে জনাই দিব। আজিৰ ভিডিঅ' এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'।